নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ আজি যেহেতু দেওবাৰ আজিৰ পৰা আমাৰ ধান কটা ষ্টাৰ্ট হ'ব সেইকাৰণে আজি যেহেতু দেওবাৰ হয় ময়ো আহিছোঁ বটল পানী আজি বহুত পানী লাগিব যে কাটিম বুলি আহিছোঁ হয় কিন্তু ৰদ যিহে দিছে পাৰিম নে নোৱাৰিম ভগৱানে জানে ইমান ৰদ দেখাই থাকিম আপোনালোকক আমাৰ ধান কেনেকুৱা হয় সেইটো দেখাম বাৰু আপোনালোকে চাই থাকিব হুৱা ঘূৰি মানে আজি পথাৰতে পিকনিক হ'ব আমি জাল মাৰিম তাতে বনাই খাম চব্জি তব্জি একো লৈ যোৱা নাই তাতে বনাই খাম জাল মাৰি সৰু সৰু মাছ পায় আমাৰ ইয়াত মাছ বেছি নাপায় সৰু সৰু পায় তাকে তাতে বনাই খাম আপোনালোকক দেখাই থাকিম দেই চাই থাকিব ngomsin bipan ফাইনেলি পালো পথাৰ আৰু আমাৰ ধান চাওক না আপোনালোকে চাই হাঁহিব দেই এইটো চাওক ধানে হয়নে আৰু গোটেই ঘাঁহ জংঘল এইখিনিত ভাল নহয় এনো কিন্তু বাম হয় ইফালেহে ধান ভাল হয় উপায় নাই হ'লেও কাটিব লাগিব জংঘলে মংগল আৰু মই এয়া কাটিবলৈ ৰেডি হৈ গ'লোঁ অলপ দেৰি কটাৰ পাছত এতিয়া সময় হৈছে 11:30 আৰু মাহঁতে মাছ মাৰিম বুলি ওলাইছে আৰু সৌখিনিত বেলেগ এঘৰে কাটি আছে মাছ বেছি নাপালে সৰু সৰু মাছে পালে 2-এটামান চেঙেলী মাছ আৰু গৰৈ মাছ পালে তাকে মই ধুনীয়াকৈ ভাজিব লৈছোঁ এইখন ট্ৰেইন দেখিছেনে এই ট্ৰেইনখন মানে আমাৰ গাঁৱৰ ৰাইজিক ঘড়ী এখন আহিলে মানে পথাৰৰ সব দাৱনীয়ে ভাত খায় এইখনে আকৌ ঘূৰি আহিব তেতিয়া মানে একদম ছুটি টাইম আৰু সময় হৈ গ'ল কেতিয়াবা এইটো দেৰিকৈ আহে বেছি কিজনী নেজানে 12টা বজাত আহে বুলি ভাবে কেতিয়াবা 1টা বজাত আহে এখন নেজানে এখন আহিলেহে ভাত খায় এয়া হৈছে মাৰচাং মানে মাৰকাঠি চব্জি মই বনাই আছোঁ ভাত খোৱাটো নেদেখালোঁ আৰু